আজি আমি ক্লাছ 12ৰ আৰু এটা ইম্পৰ্টেণ্ট চেপ্টাৰলৈ আহিছোঁ। সেইটো চেপ্টাৰৰ নাম হৈছে তোমালোকৰ সলিউশ্যন চেপ্টাৰ। এই চেপ্টাৰৰ পৰা তোমালোকৰ নিটত কুৱেশ্যন আহে, এটা বা দুটা কুৱেশ্যন আহে, কেতিয়াবা তিনিটাও অহা দেখা গৈছে। এই সলিউশ্যন চেপ্টাৰটোত কিছুমান চাব টপিকছ আছে। সেই টপিকছ কেইটাৰ ভিতৰত কোন টপিকছ কেইটা নিটৰ কাৰণে ক্লাছ 12ৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইকেইটা তোমালোকক বুজাই দিম মানে কৈ দিম। আৰু এই টপিকছ কেইটা তোমালোকক কি কৰিব লাগিব, থ্ৰু কুৱেশ্যন প্ৰেক্টিছৰ জৰিয়তে ষ্ট্ৰং বনাব লাগিব। ঠিক আছে, এতিয়া যদি আমি সলিউশ্যন চেপ্টাৰলৈ ষ্টাৰ্ট কৰিবলৈ যাওঁ, তাৰ ভিতৰত কেইটামান টপিকছ মানে ইনক্লুড কৰা হৈছে। সেই টপিকছ কেইটা হৈছে যেনেকৈ তোমালোকৰ ইয়াত দিয়া হৈছে কি, ইয়াত তোমালোকে দেখিবা দিছ চেপ্টাৰ ইজ ইনক্লুডছ। এই চেপ্টাৰত কি কি ইনক্লুড কৰা হৈছে। ঠিক আছে, তাৰ ভিতৰত এটা আছে হোৱাট ইজ সলিউশ্যন। কাৰণ আমি কি পঢ়িব গৈ আছোঁ, সলিউশ্যন চেপ্টাৰ। গতিকে সলিউশ্যনটো কি হয় এইটো আমাক প্ৰথমত জানিব লাগিব। তো ফাৰ্ষ্টত গ'ল এইটো। এতিয়া ছেকেণ্ডত আমি কি পঢ়িম, কনচেনট্ৰেশ্যন টাৰ্ম। এতিয়া কনচেনট্ৰেশ্যন টাৰ্ম অলৰেডি তোমালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছা। যেনেকৈ ফৰ এক্সাম্পল মলালিটি, নৰ্মেলিটি, মল ফ্ৰেকশ্যন, পাৰ্টছ পাৰ মিলিয়ন, পাৰ্টছ পাৰ বিলিয়ন। তাৰপিছত তোমালোকৰ আৰু আছে যেনে কি তোমালোকৰ মাছ বাই মাছ পাৰ্চেণ্টেজ, মাছ বাই ভলিউম পাৰ্চেণ্টেজ, আৰু এইটোক ষ্ট্ৰেন্থ বুলি কোৱা হয়। তাৰপিছত ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ। এই সকলোবিলাকক মিলি আমি কি বুলি কওঁ, কনচেনট্ৰেশ্যন টাৰ্ম বুলি কওঁ। তাৰপিছত তোমালোকৰ 3 নম্বৰত দেখা ভেপাৰ প্ৰেছাৰ। এইটো এটা ইম্পৰ্টেণ্ট হয়, ভেপাৰ প্ৰেছাৰটো। তাৰপিছত তোমালোকৰ 4 নম্বৰত আহিব কলিগেটিভ প্ৰপাৰ্টিজ। এই কলিগেটিভ প্ৰপাৰ্টিজৰ পৰা তোমালোকৰ নিটত, JEE মেইনছত আৰু ক্লাছ 12ৰ ফাইনেলত ইয়াৰ পৰা কুৱেশ্যন 100% পায়ে যাবা। তাৰ ভিতৰত আৰু কনচেনট্ৰেশ্যন যিটো টাৰ্ম ক'লোঁ মই, এই তাৰ পৰা কুৱেশ্যন আহি যায় নিট, JEE মেইনছত। মুঠৰ ওপৰত যদি ক'বলৈ যাওঁ, দুটা টপিকছ, এটা হৈছে তোমালোকৰ কনচেনট্ৰেশ্যন টাৰ্ম আৰু এটা হৈছে কলিগেটিভ প্ৰপাৰ্টিজ। এই দুটা টপিকছ তোমালোকক ইমান ষ্ট্ৰং কৰিব লাগিব যিটো মানে কোৱা নাযায়। তাৰপিছত আৰু দুটা সৰু টপিকছ আছে, সেই টপিকছ দুটা অট'মেটিক পাই যাবা যেতিয়া তোমালোকৰ এই দুটা টপিকছ ষ্ট্ৰং হ'ব। এতিয়া আমি যদি কলিগেটিভ প্ৰপাৰ্টিজ লৈ চাওঁ, এই কলিগেটিভ প্ৰপাৰ্টিজটো একচুৱেলি কি হয়, এইটো নাম্বাৰ অফ সলিড পাৰ্টিকেলছত ডিপেণ্ড কৰে। কি হৈছে এইটো, নাম্বাৰ অফ সলিড পাৰ্টিকেল। এতিয়া সলিড পাৰ্টিকেলটো কি হয় সেইটো মই বুজাই দিম। জাষ্ট এতিয়া থুলমূল এটা আইডিয়া দি আছোঁ। নাম্বাৰ অফ সলিড পাৰ্টিকেল, ইয়াৰ মানে কি হ'ব, সলিডটো কেনেকুৱা হ'ব, কি প্ৰকাৰৰ হ'ব, ইয়াত কোনো ধৰণৰ তাত ডিপেণ্ড নকৰিব, অনলি নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰিব। নাম্বাৰ মিনছ তোমালোকৰ কোৱান্টিটি, কোৱালিটি নহয়, কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া আমি কলিগেটিভ প্ৰপাৰ্টিটোক বেচিকেলি 4টা ভাগত আমি ডিভাইড কৰিব পাৰোঁ। এটা ভাগত 4টা ভাগত ইয়াত দিয়া আছে। 1 নম্বৰত এটা হৈছে ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ। কি হৈছে এটা, ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ। 2 নম্বৰটোত আছে তোমালোকৰ এলিভেশ্যন ইন বইলিং পইণ্ট। এইটো কি হয় বুজাই দিম চববিলাক, জাষ্ট টপিকছ কেইটা কৈ আছোঁ। 3rd ইজ ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট। 4th কি আছে, অসমটিক প্ৰেছাৰ। এই 4টা যে আছে, এই 4টা কি হয় তোমালোকৰ কলিগেটিভ প্ৰপাৰ্টিৰ এটা মানে টাইপছ হয়। তাৰপিছত 5 নম্বৰত আমি এইখন চেপ্টাৰত পঢ়িম যিটো ক'লোঁ ভেণ্ট অফ ফেক্টৰ। এই ফেক্টৰটো তোমালোকক ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা তোমালোকৰ নিটত কুৱেশ্যন আহে। তাৰপিছত সলিউবিলিটি অফ গেছেছ, তাৰ ভিতৰত এটা ল' আছে, এইটো কয় হেনৰিজ ল'। এই হেনৰিজৰ পৰা মানে তোমালোকৰ 12ৰ এক্সামত কুৱেশ্যন আহে। যেনেকৈ তোমালোকৰ হোৱাট ইজ হেনৰিজ ল', গিভ ওৱান এক্সাম্পল, এনেকুৱা টাইপৰ কুৱেশ্যন আহে। কেতিয়াবা হেনৰিজ ল' হিচাপত সলিউবিলিটিটো কি হয় আৰু সলিউবিলিটিৰ ফেক্টৰ ডিপেণ্ড কৰে যে তাৰ ফেক্টৰ কেইটা কি হয়, মানে সব কেইটা ষ্টেপ বাই ষ্টেপ ডিছকাছ কৰিম। তাৰ ভিতৰত এতিয়া তোমালোকৰ আমি টপিকছটো লৈ আহিছোঁ। সেই টপিকছটো তোমালোকক কৈছোঁ অলৰেডি, এইটো হৈছে সলিউশ্যন। এতিয়া তোমালোকক জানিব লাগিব হোৱাট ইজ সলিউশ্যন। একচুৱেলি সলিউশ্যনটো কি হয়, ইয়াত আমি ডেফিনেশ্যনটো লিখি দিছোঁ। আজি মই লিখি পঢ়াই আছোঁ। তাৰ ৰিজনটো কি হৈছে, মানে যেতিয়া লিখি পঢ়াব যাম তেতিয়া কি হয়, টাইমটো বহুত কম লাগি যায়। মই এইটো চেক কৰিছোঁ আগৰ ভিডিঅ' কেইটাত, যিটো মই দিছোঁ অলৰেডি, তাত মানে কৈছোঁ, বুজাইছোঁ, তাৰপিছত লিখিছোঁ, বহুত টাইম গৈছে। সেইকাৰণে মই ভাবিলোঁ বস্তুকেইটা যিমান পাৰে ভালকৈ লিখি লওঁ, তাৰপিছত তোমালোকক ইয়াতে বুজাই দিম আৰু নোটছো পাই যাবা। ঠিক আছে, তো মোৰ হিচাপত এইটো মানে কম সময়ত হৈ যাব, সেইকাৰণে মই এনেকৈ ভাবিলোঁ পঢ়ালে ভাল হ'ব। বাকী তোমালোকৰ কোনটো ভাল হয় কমেণ্টত জনালে হ'ল।
এতিয়া আহোঁ সলিউশ্যন। এতিয়া সলিউশ্যনৰ ডেফিনেশ্যনটো আমি ইয়াত দিছোঁ, যদি তোমালোকে ইয়াত ডেফিনেশ্যনটো কৰিব যোৱা, সলিউশ্যন কি হয়? এটা সলিউশ্যন ইজ এ হোমোজেনিয়াছ মিক্সচাৰ অফ টু অৰ মোৰ সাবষ্টেন্সেছ which lost their individual identities and cannot be separated by simple method. তাৰ মিনিংটো কি কৈছে এতিয়া বুজিব লাগিব। তাৰ মানে সলিউশ্যন হ'বলৈ হ'লে দুটা বা তাতকৈ বেছি সাবষ্টেন্স হ'ব লাগিব। যদি আমি এটা সাবষ্টেন্স লওঁ তেতিয়াহ'লে এইটো সলিউশ্যন নহ'ব। মিনিমাম দুটা হ'ব লাগিব, তিনিটা হ'ব পাৰে, চাৰিটা হ'ব পাৰে, পাঁচটা হ'ব পাৰে, বাট দুটাতকৈ বেছি হ'ব লাগিব। আৰু এতিয়া ধৰা আমি দুটা যে সাবষ্টেন্স ল'লোঁ, মানে পদাৰ্থ ল'লোঁ, এই পদাৰ্থ দুটা যেতিয়া আমি মিক্স কৰি সলিউশ্যন বনাম, তেতিয়া যিটো এটা পদাৰ্থ হ'ব, সেই পদাৰ্থটোৱে প্ৰথমত যিটো নিজৰ আইডেণ্টিটি থাকিব, সেই আইডেণ্টিটিটো কি হ'ব? লুজ হৈ যাব, মানে হেৰাই যাব। বুজি পাইছা? হেৰাই যাব। তেতিয়া কি কৰিব? আৰু এই দুটা যে সাবষ্টেন্সে যে ল'লোঁ, আৰু যেতিয়া সলিউশ্যনটো হৈ গ'ল, সলিউশ্যনটো মানে বনোৱাৰ পিছত কি হ'ব? তেতিয়া আমি এই সলিউশ্যন দুটাৰ পৰা দুটা সাবষ্টেন্সক আকৌ পৃথক কৰিব নোৱাৰিম, মানে চিম্পল মেথডৰ জৰিয়তে পৃথক কৰিব নোৱাৰিম। এইখিনিয়ে কৈছে। এতিয়া তোমালোকক যদি আমি বুজাব যাওঁ, ইয়াত এটা ধৰা এ প্লাছ বি, ইয়াত তোমালোকক ধৰা এ প্লাছ বি ইয়াত দিয়া আছে, এ প্লাছ বি, তাৰ মানে দুটা সাবষ্টেন্স লৈছোঁ, এটা সাবষ্টেন্স এ আৰু এটা সাবষ্টেন্স বি। আমি ইয়াত কেইটা সাবষ্টেন্স লৈছোঁ? দুটা সাবষ্টেন্স। ঠিক আছে। এতিয়া এই সাবষ্টেন্স দুটা আমি যেতিয়া মিক্স কৰিম, মিক্স কৰিলে আমি কি পাইছোঁ? সলিউশ্যনটো পাইছোঁ। এই সলিউশ্যনটো যে পাইছোঁ, আমি দুটা মিক্স কৰিছোঁ, হয়নে? এই দুটা মিক্স কৰাৰ কাৰণে আমি সেই সলিউশ্যনটোক কি বুলি ক'ম? বাইনাৰী সলিউশ্যন বুলি ক'ম। কি সলিউশ্যন? বাইনাৰী সলিউশ্যন বুলি ক'ম। ঠিক আছে। এতিয়া ধৰা মই কৈ ল'লোঁ মানে ডেফিনেশ্যনটো, ধৰা এইটো সাবষ্টেন্সে আছে, এই সাবষ্টেন্সটোৱে কি কৰিব? প্ৰথমত ধৰা চুগাৰে ধৰি লোৱা, মানে চেনি। চুগাৰটো যেতিয়া তুমি ৱাটাৰত মানে পানীত মিক্স কৰিবা, মিক্স হোৱাৰ পিছত যেতিয়া তুমি চুগাৰ সলিউশ্যন পালা, চুগাৰ সলিউশ্যনটো যে পালা, এই চুগাৰ সলিউশ্যনত কি পাবা? যিটো চুগাৰৰ আইডেণ্টিটি আছিল, মানে চুগাৰটো কি আছিল? সলিড আছিল। কিন্তু যেতিয়া সলিউশ্যনত যাবা তেতিয়া কিন্তু সলিড হৈ নাথাকে। এই লিকুইড যে আছে ৱাটাৰটো কি হ'ব? মানে ইটোৰো কি হ'ব? আইডেণ্টিটিটো লছ হৈ যাব। কাৰণ ৱাটাৰত প্ৰথম যেতিয়া ছেপাৰেটলি ৱাটাৰ আছিল, তাত তোমাৰ চুগাৰৰ কোনো ধৰণৰ মানে পাৰ্টিকেল এড হোৱা নাছিল। যেতিয়া তুমি সলিউশ্যনত গ'লা, তেতিয়া ৱাটাৰৰ যিটো পাৰ্টিকেল থাকিব, তাতো কি সোমাই যাব? চুগাৰৰ পাৰ্টিকেলবিলাক। বুজি পাইছা? যেতিয়া আমি এই চুগাৰ সলিউশ্যনটো পালোঁ, যেতিয়া তোমালোকে চেনিটো পানীত মিক্স কৰিবা, আৰু মিক্স হোৱাৰ পিছত যিটো তুমি এক প্ৰকাৰৰ কি কয় সলিউশ্যন পালা, এই তাৰ পৰা তুমি চুগাৰটোক আকৌ ছেপাৰেট কৰিব পাবা নেকি? নোৱাৰা না? নোৱাৰিবা। সেই বস্তুটোৱে কৈছে, মানে চিম্পল মেথডত মানে কি কৰিব নোৱাৰোঁ? ছেপাৰেট কৰিব নোৱাৰিম। এই বস্তুটোৱে কৈছে। এইটো হৈছে তোমালোকৰ সলিউশ্যনৰ মেইন ডেফিনেশ্যন। এতিয়া আমি ক'লোঁ বাইনাৰী সলিউশ্যন। বাই মানে দুটা কম্পনেণ্টৰ সলিউশ্যনক আমি বাইনাৰী সলিউশ্যন বুলি ক'ম। এতিয়া এটা সলিউশ্যনত তোমালোকৰ কি বস্তু থাকিব পাৰে? এটা সলিউশ্যনত প্ৰথমত থাকিব তোমালোকৰ সলিউট আৰু সলভেণ্ট থাকিব। এই বস্তুটো মনত ৰাখিবা। সলিউশ্যনত কি থাকিব? সলিউট থাকিব আৰু সলভেণ্ট থাকিব। ঠিক আছে। এতিয়া আমি সলিউশ্যনত কোনটো কিমান পৰিমাণত থাকিব, সেইটো আমি কেনেকৈ ডিচাইড কৰিম, বা কেনেকৈ আমি কোনটো সলিউট হ'ব, কোনটো সলভেণ্ট হ'ব, সেইটো আমি কেনেকৈ ডিচাইড কৰিম, সেইটো আমি এতিয়া ডিছকাছ কৰিম। যেনেকৈ ইয়াত দিয়া আছে, ইয়াত পঢ়িলে পাবা, আইডেণ্টিফিকেশ্যন অফ সলিউট এণ্ড সলভেণ্ট ইন এ সলিউশ্যন। তাৰ মিনিংটো হৈছে এটা সলিউশ্যনত কোনটো সলিউট হ'ব, কোনটো সলভেণ্ট হ'ব, এইটোক আমি কেনেকৈ আইডেণ্টিফিকেশ্যন কৰিম, মানে বাছি উলিয়াম। এতিয়া যদি আমি এটা কেছ হিচাপে লওঁ, প্ৰথম কেছত আমি দেখা কি পাম? ইন কেছ অফ কোৱান্টিটি, মানে পৰিমাণ। যদি আমি পৰিমাণটো দেখিবলৈ যাওঁ, এটা সলিউশ্যনত হয়তো এটা সাবষ্টেন্স বেছি থাকিব আৰু এটা সাবষ্টেন্স কম থাকিব। ঠিক আছে।
হয়তো এটা সাবষ্টেন্স কি থাকিব বেছি থাকিব আৰু এটা সাবষ্টেন্স কম থাকিব আৰু কেতিয়াবা কি কৰিব দুটা সাবষ্টেন্সেস সমান পৰিমাণত থাকিব এই দুটা কেছতে সবকেইটা ওলাই পৰিব যেতিয়া যদি আমি প্ৰথম কেছটো ধৰা এটা সলিউশন পালো সেই সলিউশনত এটা সাবষ্টেন্স কম পৰিমাণৰ আছে আৰু এটা সাবষ্টেন্স বেছি পৰিমাণৰ আছে কি আছে এটা সলিউশন ললো এটা সাবষ্টেন্স কম আছে আৰু এটা সাবষ্টেন্স তাত বেছি আছে ভালকে মনোযোগ দিবা এতিয়া এই সলিউশনটো যেটো আমি কম পৰিমাণে লৈছো সেই কম থকা মানে সাবষ্টেন্সটোক আমি কি বুলি কম সলিউট বুলি কম যেটো কম থাকিব ধৰা যদি আমি এটা আমি বুজাই দিও এইটো এটা সলিউশন ললো সলিউশনত এ ললো আৰু বি ললো এটো কি আছে কম আছে দ্যাট মিন্স স্মল মানে কম পৰিমাণৰ বিটো আছে লাৰ্জ পৰিমাণৰ ঠিক আছে এই যে কম থকা যেটো সাবষ্টেন্স থাকিব হেটোক আমি কি বুলি কম সলিউট বুলি কম ঠিক আছে আৰু যেটো বেছি পৰিমাণত থাকিব হেটোক আমি কি বুলি কম সলভেন্ট বুলি কম এতিয়া তো বুজি পাইছা ঠিক আছে এটা হল তোমালোকৰ ফার্স্ট কেস এটা তুমি পঢ়িলে পাই যাবা ইয়াত পঢ়িলে পাবা স্মলার অ্যামাউন্ট উইল বি কনসিডার্ড এজ সলিউট এন্ড লার্জার উইল বি সলভেন্ট ঠিক আছে এইটো হল তোমালোকৰ ফার্স্ট কেস এতিয়া সেকেন্ড কেসত যদি মানে এতিয়া ধৰা দুনোটাই মানে একটা সলিউশন ললো এতিয়া সেকেন্ড কেসটো ইয়াত বুজাই দি আছো ধৰা এটা এটা বিকাৰ ললো বিকাৰত আমি সলিউশন ললো ঠিক আছে সলিউশন দুটাত কি হল আমি এটা এ ললো আৰু এটা বি ললো মানে সাবষ্টেন্স দুটা এই সাবষ্টেন্স দুটা মিলি কেনে কি হল এটা সলিউশন হল এতে ইয়াত দেখা গ'ল যে এ টো কি আছে সেম মানে যদি এটো 50 গ্রাম লও বি টো কি হ'ব 50 গ্রামে ললো মানে মই জাস্ট ধৰিলো আর কি যদি সেম পৰিমাণত থাকে তেতিয়া তেনে ক্ষেত্ৰত তুমি কি কৰিবা যদি সেম পৰিমাণত থাকে তেতিয়া তুমি কি কৰিবা সলিউশন যে পাবা যিকোনো দুটো সাবষ্টেন্স মিলি যে এটা সলিউশন পাবা সেই সলিউশনটোৰ ফিজিক্যাল স্টেটটো চাবা মানে কি স্টেটত আছে এতিয়া আমি ফিজিক্যাল স্টেট যদি আমি বুজি চাও ফিজিক্যাল স্টেট এতিয়া ফিজিক্যাল স্টেট আমি তিনটাহে দেখিম এটা কি হ'ব সলিড দ্বিতীয় নম্বৰ কি হ'ব লিকুইড আৰু থার্ড নম্বৰটো আমি কি হ'ব গ্যাস ফেজ ঠিক আছে এই তিনটা চেক কৰিব লাগিব যে সলিউশনটো কোনটো ফিজিক্যাল স্টেটত আছে যদি সলিউশনটোৱে যদি সারা লিকুইডত আছে তেতিয়া হলে সলভেন্টটো কি হ'ব লিকুইডে হ'ব এতিয়া যদি সারা সলিউশনটো কি আছে সলিডত আছে তেতিয়া সলভেন্টটো কি হ'ব সলিড হ'ব এতিয়া যদি সলিউশনটো গ্যাস ফেজত আছে তেতিয়া সলভেন্টটো কি হ'ব গ্যাস ফেজত হ'ব এই বস্তুটো কিন্তু ইম্পৰ্টেন্ট আৰু তোমালোকক মনত ৰাখিব লাগিব ইয়াত মই 2 নম্বৰটোত মই লিখি দিছো by physical state of solution a physical state of solution is solid যদি কৈছে physical state of solution টা কি হৈছে solid বুলি কৈছে যদি solid হয় then solvent কি হ'ব solvent will be solid in nature তেতিয়া solvent কি হ'ব solidৰ নেচাৰটো দেখুৱাব এই বস্তুটো এতিয়া আমি এক্সাম্পল হিচাপত এটা লৈছো যেনেকৈ সুগাৰ আৰু ওৱাটাৰ সুগাৰটো কি হয় এটা solid হয় তোমালোকে চেনিও দেখিছে solid হয় ওয়াটারটো লিকুইড হয় এতিয়া আমি সুগার আৰু ওয়াটারটো মিক্স কৰিলে আমি কি পাম সলিউশন পাম এতিয়া সলিউশনটো কি এক প্ৰকাৰৰ পানীয়া হয় পানীটোকে লিকুইড হয় তাৰ মানে সলিউশনৰ ফিজিক্যাল স্টেটটো কি দেখা পালো লিকুইড দেখা পালো যদি লিকুইড হৈছে তাৰ মানে ইয়াত সলভেন্টটো কি নেচাৰৰ হ'ব ইয়াত সলভেন্টটো হ'ব তোমালোকৰ লিকুইড ইন নেচাৰ এই বস্তুটোই হল মেইন ঠিক আছে টাইপস অফ সলিউশন এতিয়া আমি কি কৰিম সলিউশনৰ টাইপস বিলাক ডেসক্ৰাইব কৰিম এতিয়া টাইপস অফ সলিউশনত যদি যাও আমি সলিউশনৰ বেসিক্যালি তিনটা টাইপস ইয়াত পঢ়িম ফার্স্ট টাইপটো হৈছে তোমালোকৰ স্যাচুৰেটেড সলিউশন ইয়াত দেখিব পাবা স্যাচুৰেটেড সলিউশন এতিয়া স্যাচুৰেটেড সলিউশনৰ যদি আমি ডেফিনেশনটো পঢ়িব যাও ম্যাক্সিমাম অ্যামাউন্ট অফ সলিউট ডিজলভ ইন সলভেন্ট ইন সলিউশন তাৰ মানে ম্যাক্সিমাম অ্যামাউন্ট অফ সলিউট ডিজলভ হ'ব লাগিব সলভেন্টত আৰু কি হ'ব আৰু সলিউশনত ধৰা হল এটা বিকাৰ ললো ইয়াত ধৰা ওয়াটাৰ ললো ঠিক আছে ইয়াত যদি আমি সুগাৰ এড কৰিব যাও সুগাৰ এড কৰিলো ম্যাক্সিমাম কিমান সুগাৰ এড কৰিব পাৰিম হেটো হৈছে তোমালোকৰ স্যাচুৰেটেড সলিউশন এতিয়া যদি আমি এনাদাৰ এক্সাম্পল এটা তোমালোকক দিব যাও ধৰা তোমাৰ হাতত কেইটা ৰুটি আছে 4টা ৰুটি ঠিক আছে এই 4টা ৰুটি তুমি ম্যাক্সিমাম কি কৰিব পাৰা 4টাই খাব পাৰা 4টাই খাব পাবা
এইটো হৈছে তোমালোকৰ স্যাচুৰেটেড সলিউশন মানে চাৰিটা ৰুটি যেতিয়া তুমি চাৰিটাই খাব পাবা এইটো হ'ল তোমালোকৰ স্যাচুৰেটেড সলিউশন এতিয়া আমি সেকেন্ড টাইপলৈ গলো আনস্যাচুৰেটেড সলিউশন এর ডেফিনেশনটা কি দিছে ম্যাক্সিমাম অ্যামাউন্ট অফ সলিউট নট ডিজলভ ইন সলিউশন মানে সলিউশনত কি হ'ব সলিউট যেটো থাকিব সেইটো ম্যাক্সিমাম অ্যামাউন্টত ডিজলভ নহব যেটো সলিউশন থাকিব এই সলিউটটো কি হ'ব ম্যাক্সিমাম অ্যামাউন্টত ডিজলভ নহব এতিয়া যদি আমি ইন কেস অফ ৰুটি হিচাপত তোমালোকক কওঁ তোমাৰ হাতত চাৰিটা ৰুটি আছে ঠিক আছে তুমি ম্যাক্সিমাম কেইটা খাব পাৰা দুটা খাব পাৰা কাৰণ চাৰিটাতকৈ তুমি দুটাহে খাব পাৰিছা কয়টাইতো পোৱা নাই সেইটো হৈছে তোমালোকৰ আনস্যাচুৰেটেড সলিউশন তৃতীয় নম্বৰটো হ'ল এতিয়া আমি তৃতীয় নম্বৰটো লৈ আহিছোঁ এইটো হৈছে তোমালোকৰ সুপাৰ স্যাচুৰেটেড সলিউশন ডেফিনেশনটো যদি আমি চাওঁ ম্যাক্সিমাম এমাউন্ট অফ সলিউট ডিজলভ এট হাই টেম্পারেচার এতিয়া কি কৈছে ম্যাক্সিমাম এমাউন্ট অফ সলিউট মানে যিমান কেইটা সলিউট থাকিব সব কেইটা ডিজলভ হ'ব বাট এটা কন্ডিশন আছে কি তাত টেম্পারেচারটো ইনক্রিজ কৰিব লাগিব এতিয়া তোমালোকে এইটো ঘৰত টেষ্ট কৰিছে না নাই নাজানো ধৰা তুমি এটা বিকাৰ ললা এই বিকাৰত তুমি ওয়াটাৰ মানে পানী ললা ইমানখিনিলৈ পানী ললা ইয়াত কি কৰি থাকিলা সুগাৰ মানে সুগাৰ গ্লুকোজ বা সুগাৰ চেনি ধৰা ঠিক আছে সুগাৰ তুমি এড কৰি থাকিলা এটা টাইমত কি হ'ব মানে যিমানখিনি পানী লৈছা ডিজলভ হওঁতে কি হ'ব একদম পানীৰ লায়াৰলৈকে আহি যাব আৰু তেতিয়া তুমি ডিজলভ কৰিব নোৱাৰিবা তেনেকুৱা হয় নে নাই তুমি চেক কৰিছা যেতিয়া তোমালোকে শৰবত বনাব যোৱা তেতিয়া সেই বস্তুটো তোমালোকে অবজাৰ্ভ কৰিলে গম পাবা কিন্তু এনেকা এটা সিচুৱেশন আহিব যেতিয়া তুমি আৰু ডিজলভ কৰিব নোৱাৰিবা তেতিয়া যদি তুমি কি কৰা এই বিকাৰটোৰ তলত যদি তুমি টেম্পারেচার দিয়া মানে হিট দিয়া তেতিয়া হিট দিয়াৰ লগে তেতিয়া কি কৰিবা দেখিবা আৰু তুমি কিছু সুগাৰ ডিজলভ কৰিব পাবা আৰু কিছু সুগাৰ কি কৰিব পাবা ডিজলভ কৰিব পাবা এইটো হৈছে তোমালোকৰ সুপাৰ স্যাচুৰেটেড সলিউশন তাৰ মানে স্যাচুৰেট হোৱাৰ পিছতো তুমি টেম্পারেচার দি আৰু স্যাচুৰেট কৰিলা সেই কাৰণে এটোক সুপাৰ স্যাচুৰেট বুলি কোৱা হৈছে বাট কন্ডিশন ইয়াতে এটা কি এপ্লাই কৰিব লাগিব সুপাৰৰ ক্ষেত্ৰত হাই টেম্পারেচার লাগিব ঠিক আছে এতিয়া এটা পয়েন্ট ইয়াত লিখি দিছো ইফ উই শেক এই পয়েন্টত চাবা তোমালোকে এই পয়েন্টত চাবা ইফ উই শেক অর এড সলিউশন তার মানে কি কৈছে ইফ উই শেক অর এড সলিউশন ইন সুপার স্যাচুরেট ইয়াত সলিউশন নহব ইয়াত সলিউট হ'ব ইয়াত কি হ'ব সলিউট হ'ব বস্তুটো কারেক্ট কৰি লোৱা ইফ উই এড or shake solute in super saturated solution then crystallization occur তার মানে মিনিংটো হৈছে ইয়াত যেতিয়া তুমি মানে কোনো একটা সলিউট এড কৰি যাবা আর নাইবা জুকাৰি যাবা শেক মানে জুকাৰি যাবা এই সুপার স্যাচুরেটেড সলিউশন মানে যেটা তোমার সুপার স্যাচুরেটেড সলিউশন আছে তুমি এড কৰি গলা এটা টাইমত তুমি দেখিবা মানে ক্রিস্টালাইজেশন মানে হৈ গৈছে তাৰ মানে গোটা হৈ গৈছে বুঝি পাইছা এইটো লিকুইড ফর্মত আৰু নাথাকিব এটা সলিউশন লিকুইড ফর্মতে থাকে তুমি যেতিয়া সুপার স্যাচুরেট সলিউশনতো দেখিবা যদি অলপ লিকুইড ফর্মত আছে আৰু এড কৰিলা আৰু শেক কৰিলা আৰু এড কৰিলা আৰু শেক কৰিলা তেতিয়া এই লিকুইড ফর্মত নাথাকিব তেতিয়া সেই ক্রিস্টালাইজেশন হ'ব দ্যাট মিন্স গোটা ফর্মত হৈ যাব এই কথাটাই কৈছে আই থিংক তোমালোকে বুজিব পাৰিছা এতিয়া আমি এগেইন টাইপস অফ সলিউশন লৈ আহিলো এই টাইপসৰ পৰা তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ কি আহিব নিট JEE আৰু 12 বোৰ্ডত এটা এক্সাম্পল আহিব আৰু নিটত ইয়াৰ পৰা 1 মাৰ্ক আহি থাকে তোমালোকে যদি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন সলভ কৰা তোমালোকে পাই যাবা মই ইয়াত কৈ দিলো ইয়াৰ পৰা কোশ্চেন আহিব আৰু ইন ফিউচাৰ আহি থাকিব এতিয়া আমি এই টাইপস অফ সলিউশন যদি যাও আমি अगेन সলিউশনক তিনটা টাইপত ডিভাইড কৰিব পাৰো সেই টাইপস কেটা কি এটা হল তোমালোকৰ গেসিয়াস সলিউশন কি হৈছে তোমালোকৰ গেসিয়াস সলিউশন এতিয়া এই গেসিয়াস সলিউশন যে বুজাইছে তাৰ মানে ইয়াত গেসিয়াস বুজাইছে হেটো কাক বুজাব এই গেসিয়াসটো বুজাইছে সলভেন্ট এই গেসিয়াসটো কাক বুজাব এই সলভেন্টক ৰিপ্ৰেজেন্ট কৰিব
বুজি পাইছা সেইকাৰণে গেছিয়াছ সলিউশ্যন মিন্স তাত সলভেণ্টটো কি হ'ব গেছ হৈ থাকিব সলভেণ্টটো কি হ'ব তাত গেছ হৈ থাকিব এতিয়া যদি সলভেণ্টটো গেছ হয় তাৰ মানে সলিড কেইটা চেঞ্জ হৈ যাব সলিডৰ ফিজিক্যাল স্টেট তিনটা চেঞ্জ ল'ব লাগিব যদি আমি প্ৰথমত গ্যাস আৰু গ্যাস হিচাপে লওঁ দেখা গ্যাস আৰু গ্যাসটো সলিড ল'লোঁ সলভেণ্টটো গ্যাস ল'লোঁ তেতিয়াহ'লে এক্সাম্পলটো কি হ'ব মিক্সাৰ অফ অক্সিজেন এণ্ড নাইট্ৰজেন গেছ যেতিয়া আমি অক্সিজেন আৰু নাইট্ৰজেন গেছ দুটা মিক্স কৰিম তেতিয়া এটা যিটো সলিউশ্যন পাম সেইটো তোমাৰ কিহৰ সলিউশ্যন হ'ব গেছিয়াছ সলিউশ্যন হ'ব তেতিয়া সেইটোক আমি কি বুলি ক'ম গেছিয়াছ সলিউশ্যন বুলি ক'ম এতিয়া 2 নম্বৰটো আছে লিকুইড আৰু গ্যাস যেতিয়া আমি লিকুইড যেতিয়া গ্যাসটো মিক্স কৰিম তেতিয়া কি হ'ব সেইটো এটা সলিউশ্যনটো কি হ'ব গেছিয়াছ সলিউশ্যন হ'ব কাৰণ সলভেণ্টটো ইয়াত কি আছে গ্যাস আছে সেইকাৰণে সলিউশ্যনটো কি হ'ব গেছিয়াছ সলিউশ্যন হ'ব তোমালোকৰ এক্সাম মানে নিটত কেনেকুৱা ধৰণৰ আহে ইয়াত আছে এক্সাম্পল কেইটা দিয়া থাকিব যেনেকৈ দিয়া আছে ক্লোৰোফৰ্ম মিক্সড উইথ নাইট্ৰজেন গেছ এইটো দিয়া থাকিব ক্লোৰোফৰ্ম এইটো দিয়া থাকিব ক্লোৰোফৰ্ম মিক্সড উইথ নাইট্ৰজেন গেছ তাত অপশ্যন দিয়া থাকিব এইটো এটা গেছিয়াছ সলিউশ্যন এইটো এটা লিকুইড সলিউশ্যন এইটো এটা সলিড সলিউশ্যন নান অফ দিছ এনেকুৱা টাইপৰ কুৱেশ্যন হয় তো এতিয়া লিকুইড গ্যাস যেটো সলিউশ্যন আছে এটা কি হ'ব ক্লোৰোফৰ্মটো কি ফৰ্মত থাকে লিকুইড ফৰ্মত থাকে ক্লোৰোফৰ্ম যেতিয়া মিক্সড কৰিব কিহৰ লগত নাইট্ৰজেন গেছৰ লগত তেতিয়া সেই সলিউশ্যনটো কি হ'ব গেছিয়াছ সলিউশ্যন বুলি ক'ব এতিয়া সলিডটো কি হ'ব গ্যাসত মিক্স কৰিব লাগিব এতিয়া সলিডটো কি হ'ব সলিড আমি কি ল'ম যেনেকৈ ক্যাম্ফৰ এটো কি ক্যাম্ফৰটো কি হয় সলিডৰ এক্সাম্পল হয় ক্যাম্ফৰটো কি হয় সলিডৰ হয় এই ক্যাম্ফৰটো কি হয় নাইট্ৰজেন গেছৰ লগত কি হ'ব মিক্স কৰিব এইবিলাক মনত ৰাখিব যে গেছিয়াছ সলিউশ্যনৰ এক্সাম্পল কেইটা কি তাৰ পিছত এতিয়া আমি সেকেন্ডলৈ আহিলো লিকুইড মিক্সাৰ এতিয়া এই লিকুইড মিক্সাৰত এতিয়া কি কৈছে লিকুইড আমি এই লিকুইডটো কি হিচাপে ধৰি লম এজ এ সলভেন্ট হিচাপে ধৰি লম ঠিক আছে বাকি সলিডৰ ফিজিক্যাল ষ্টেটবিলাক চেঞ্জ হৈ থাকিব এতিয়া যদি আমি ফাৰ্ষ্টলৈ মাইন্ড কৰোঁ ফাৰ্ষ্টত কি আছে গ্যাস সলিড যদি লওঁ আৰু সলভেণ্টক আমি লিকুইড যদি লওঁ তেনেহ'লে সেইটোত এক্সাম্পলটো আমি কি পাম ধৰা আমি এটা অক্সিজেন গ্যাস ল'লোঁ এই অক্সিজেন গ্যাসটো আমি ডিজলভ কৰি লওঁ ৱাটাৰটো কি এটা লিকুইড হয় বুজি পাইছে ৱাটাৰটো কি লিকুইড হ'ব তেনেহ'লে এই এক্সাম্পলটো কি ক'ব লিকুইড মিক্সাৰ বুলি ক'ব কি হয় লিকুইড মিক্সাৰ বুলি ক'ব ঠিক আছে এনেকৈ যদি ফ্ৰী আমি আকৌ লিকুইড লওঁ তেনেহ'লে ধৰা ইথানলটো কি হয় এটা লিকুইড হয় এই ইথানলটোক আমি কিহত মিক্স কৰিব পাৰিম বা ডিজলভ কৰিব পাৰিম ৱাটাৰত মানে পানীত ডিজলভ কৰিব পাৰিম ঠিক আছে তেনেহ'লে এই যিটো মিক্সাৰ হ'ল এই মিক্সাৰটো কি বুলি মিক্সাৰ বুলি ক'ম লিকুইড মিক্সাৰ বুলি ক'ম বা লিকুইড সলিউশ্যন বুলি ক'ম ঠিক আছে এইটো কি বুলি ক'ম লিকুইড সলিউশ্যন বুলি ক'ম এতিয়া 3 নম্বৰটো আছে সলিড আৰু লিকুইড যেটো মিক্সাৰ হ'ব বা সলিউশ্যন হ'ব এতিয়া যদি আমি সলিডটো কি লওঁ সলিড লওঁ আৰু সলভেণ্টক যদি কি লওঁ লিকুইড লওঁ সেইটোৰ এক্সাম্পলটো কি হ'ব অলৰেডি মই 2-3 বাৰ ক'লোঁ যেনেকৈ সলিড কি হ'ব গ্লুকোজ এটা বা তোমালোকৰ সুক্ৰোজ চেনি এটা এইটো যদি তুমি পানীত দিয়া তেনেহ'লে কি হ'ব এটা ডিজলভ হৈ যাব মানে চেনিটো পানীত ডিজলভ হৈ যাব এতিয়া চেনিটো কি সলিড আৰু তুমি ক'ত ডিজলভ কৰিলে ৱাটাৰত এইটো কি লিকুইড তাৰমানে এই সলিউশ্যনটো কি হ'ব লিকুইড সলিউশ্যন বুলি ক'ব বস্তুকেইটা ভালকৈ মাইণ্ডটো ফ্ৰেছ কৰি অলপ মানে লাহে ধীৰে কৰি বুজিব চেষ্টা কৰিলে একেবাৰে মূৰত সোমাই যাব এতিয়া আমি আহিলোঁ থাৰ্ড সলিউশ্যনটো এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় এতিয়া থাৰ্ড সলিউশ্যনটোত কি কৈছে সলিড সলিউশ্যন দ্যাট মিন্স ইয়াত যেটো সলভেন্ট থাকিব ইয়াত কি হ'ব সলিডটো হ'ব সলভেন্ট বাকি যেটো সলিড হ'ব এই সলিডটো কি হ'ব ফিজিক্যাল ষ্টেটবিলাক চেঞ্জ কৰি ল'ব লাগিব এতিয়া যদি ফাৰ্ষ্টলৈ চাওঁ দেখা ইয়াত ফাৰ্ষ্ট কি আছে গ্যাস সলিডটো যদি আমি গ্যাস লওঁ আৰু সলভেন্টটো যদি আমি সলিড লওঁ তেতিয়াহ'লে কি হ'ব এটা এক্সাম্পল সলিউশ্যন অফ H2 গ্যাস ইন প্যালাডিয়াম তাৰ মানে যেতিয়া আমি H2 গ্যাসটোৱে কি হ'ব প্যালাডিয়াম গ্যাসত কি কৰিম মিক্স কৰিব যাম তেতিয়া সেই সলিউশ্যনটো কি বুলি কোৱা হ'ব সলিড সলিউশ্যন বুলি কোৱা কাৰণ ইয়াত প্যালাডিয়ামটো কি হৈছে ষ্টৰেজ হিচাপত বিবেচনা কৰা হৈছে তাৰ মানে H2 গ্যাসটো ক'ত ডিজলভ কৰা হৈছে বা মিক্স কৰা হৈছে প্যালাডিয়ামত এটা হৈছে তোমালোকৰ ফাৰ্ষ্ট এতিয়া যদি আমি সেকেন্ডলৈ চাওঁ লিকুইড
যদি আমি সলিডটোক লিকুইড লওঁ আৰু সলভেণ্টটো সলিড থাকি যাব। এতিয়া লিকুইড এটা কি এক্সাম্পল বা লিকুইডটো ডিজলভ কৰিব লাগিব সলভেণ্টত। তাৰমানে ধৰা আমি এমালগাম অফ মাৰ্কাৰী। এই মাৰ্কাৰীটো কি হয় লিকুইড ফৰ্মত থাকে। মাৰ্কাৰীটো কি ফৰ্মত থাকে লিকুইড ফৰ্মত। এমালগাম অফ মাৰ্কাৰী লিকুইড ফৰ্মত থাকে। সেইটো আমি ক'ত দিম সলিডত। সলিড হিচাপে কি ল'ম সোডিয়াম। এইটো সলিড হিচাপত কি ল'ম সোডিয়ামটোক ইউজ কৰিম। ঠিক আছে, এইটো এটা এক্সাম্পল হ'ল। এতিয়া থাৰ্ড এক্সাম্পলটো হৈছে তোমালোকৰ যদি আমি সলিডটোক সলিড হিচাপে লওঁ সলভেণ্টটো সলিড হয়, তাৰমানে দুটাই সলিড। এইটোৰ এটা এক্সাম্পল ইম্পৰ্টেণ্ট হয়। যেনেকৈ তোমালোকৰ কপাৰটো ডিজলভ কৰা হয় গ'ল্ডত। গ'ল্ডটো কি হয় সলিড হয়, কপাৰটো কি হয় তোমালোকৰ সলিড হয়। কপাৰৰ ৱেট তোমালোকে দেখিছা এইটো কি সলিড হয়, গ'ল্ডটো তোমালোকে দেখিছা এইটো সলিড হয়। এই কপাৰটো কি হয় গ'ল্ডত ডিজলভ হৈ যায়, এইটো হৈ যায়, বুজি পাইছা? তেতিয়াহ'লে এই দুটাই কি হ'ব সলিড। গতিকে এই সলিউশ্যনটোক কি বুলি কোৱা হ'ব সলিড সলিউশ্যন বুলি কোৱা হ'ব। তো এইখিনি গ'ল তোমালোকৰ সলিউশ্যনৰ এটা ধাৰণা। এতিয়া তোমালোকৰ ছেকেণ্ড যিটো পইণ্ট আছিল সেইটো হৈছে তোমালোকৰ কনচেনট্ৰেশ্যন টাৰ্ম। এতিয়া ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহে নেট JEE মেইনছ 12ত। এতিয়া যদি আমি কনচেনট্ৰেশ্যন টাৰ্মক আমি দুটা পাৰ্টছত যদি ভাগ কৰোঁ, এটা পাৰ্ট মানে কি হ'ব ভলিউম ৰিলেটেড, মানে কনচেনট্ৰেশ্যন টাৰ্ম কি আছে সেইটো চাম। তাৰ ভিতৰত আমি কনচেনট্ৰেশ্যন টাৰ্মক দুটা ভাগত ভাগ কৰিলোঁ। এটা হৈছে ভলিউম ৰিলেটেড কি কনচেনট্ৰেশ্যন টাৰ্ম থাকিব, আৰু এটা মাছ ৰিলেটেড কি কনচেনট্ৰেশ্যন টাৰ্ম থাকিব। এতিয়া যিটো ভলিউম ৰিলেটেড কনচেনট্ৰেশ্যন টাৰ্ম আছে সেইটো কি হ'ব টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰিব। তাৰ মানে এইটো বস্তু তোমালোকে অলৰেডি পাইছাই, যদি মই ইয়াত বুজাই দিওঁ ভলিউমৰ লগত টেম্পাৰেচাৰটো ডিপেণ্ড হয়। কাৰণ যেতিয়া তুমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিবা ভলিউমটো কমা বেচা হৈ থাকিব। ঠিক আছে, টেম্পাৰেচাৰ আপ ডাউন হ'লে ভলিউমটো কমিও যাব বাঢ়িও যাব, বুজি পাইছা? সেইকাৰণে ভলিউমটোৰ লগত কি হয় টেম্পাৰেচাৰটো ডিপেণ্ডেণ্ট টাৰ্ম হয়। কিন্তু মাছৰ লগত যেতিয়া তুমি টেম্পাৰেচাৰ দিবা তেতিয়া মাছটো এতিয়া যদি আমি এক্সাম্পলটোলৈ যাওঁ, যেনেকৈ ধৰা ভলিউম ৰিলেটেড কি এক্সাম্পল হ'ব পাৰে, যেনেকৈ পাৰ্চেণ্টেজ বাই ভলিউম, ডেট মিনছ ভলিউম বাই ভলিউম পাৰ্চেণ্টেজ, এইটো এটা ভলিউম ৰিলেটেড হয়। Second, weight percentage by volume, that means weight by volume, তাৰমানে এইটো এটা ভলিউম ৰিলেটেড হয়। মলাৰিটি এইটো এটা ভলিউম ৰিলেটেড হয়। মলাৰিটিটো কি হয় সেইটো বুজাই দিম, বাট এইটো এটা ভলিউম ৰিলেটেড হয়। তাৰপিছত নৰ্মালিটিটো এইটো কি হয় সেইটো বুজাই দিম, বাট এইটো এটা ভলিউম ৰিলেটেড হয়। এইখিনি জানি লোৱা, বাকী চবটো পঢ়াম এই কনচেনট্ৰেশ্যন টাৰ্ম। তাৰপিছত যদি মাছ ৰিলেটেড চাওঁ, এতিয়া চোৱা পাৰ্চেণ্টেজ বাই মাছ, ডেট মিনছ ৱেইট বাই ৱেইট, ইয়াত কোনো ভলিউম মানে নাই, গতিকে এইটো ভলিউম ৰিলেটেড নহয়, কি হ'ব মাছ ৰিলেটেড হ'ব। কাৰণ ৱেইটটো এইটো কি হয় মাছ হয়, গতিকে ৱেইট বাই ৱেইট এইটো মাছ ৰিলেটেড হ'ব। তাৰপিছত আহিল তোমালোকৰ মল ফ্ৰেকশ্যন, এইটো এটা কি হয় মাছ ৰিলেটেড হয়, বুজাই দিম। মলালিটি এইটো মাছ ৰিলেটেড হয়। পাৰ্টছ পাৰ মিলিয়ন এইটো হয়, আৰু পাৰ্টছ পাৰ বিলিয়ন এইটো হয় তোমালোকৰ মাছ ৰিলেটেড হয়। ঠিক আছে, কিন্তু ইয়াত এটা বস্তু মনত ৰাখিবা, বিলিয়ন 10⁶ আৰু মিলিয়ন 10⁹। ঠিক আছে, এতিয়া তোমালোকৰ এটা এটাকৈ কনচেনট্ৰেশ্যন টাৰ্মত গৈ আছোঁ। যেনেকৈ ফাৰ্ষ্ট টাৰ্মটো হৈছে ৱেইট বাই ৱেইট পাৰ্চেণ্টেজ। ঠিক আছে, এতিয়া ৱেইট বাই ৱেইট পাৰ্চেণ্টেজ যদি আমি কওঁ, এটা এক্সাম্পল হিচাপত বুজাওঁ, ধৰি লোৱা এই সলিউশ্যন, ইয়াত ধৰা ইয়াত দি আছে এই সলিউশ্যন, ইয়াত দেখা এই সলিউশ্যন। ঠিক আছে, a solution of NaCl in water is 5% weight by weight. এই যে এটা সলিউশ্যন NaCl, এটা সলিউশ্যনত কি আছে NaCl আছে, আৰু এই NaClটা কি আছে ৱাটাৰত ডিজলভ কৰা হৈছে। ডিজলভ কৰি কি হ'ল এটা সলিউশ্যন পোৱা গ'ল, তাত দেখা গ'ল কি 5% weight by weight। এইটোৰ এই মিনিংটো কি বুজাব, তোমালোকৰ কুৱেশ্যনত এনেকুৱা থাকিব 5% weight by weight, সেই মিনিংটো তোমালোকক জানিব লাগিব। ঠিক আছে, এই 5% weight by weightটো যে থাকিব, এইটোৰ একজেক্ট মিনিংটো জানিলেহে তুমি কুৱেশ্যন ছল্ভ কৰিব পাবা। গতিকে এই মিনিংটো হৈছে তোমালোকৰ 5 গ্ৰাম NaCl is present in 100 গ্ৰাম of solution। এইটো হৈছে তোমালোকৰ 5% weight by weightৰ মিনিং।
তার মানে এই যে NaCl আছে এটা কি বুঝাবো সলিউট বুঝাবো ঠিক আছে NaCl কি বুঝাবো সলিউট বুঝাবো দ্যাট মিন্স 5 গ্রাম NaCl সলিউট প্রেজেন্ট থাকিব 100 গ্রাম অফ সলিউশন এটা হচ্ছে তোমালোকৰ মিনিং এতিয়া তোমালোকৰ যদি ওয়েট বাই ওয়েটৰ পাৰ্চেণ্টেজৰ ফৰ্মুলাটো কি হ'ব এইটো তোমালোকক মনত ৰাখিব লাগিব ইয়াৰ ওয়েট বাই ওয়েটৰ ফৰ্মুলাটো হৈছে ওয়েট বাই ওয়েট পাৰ্চেণ্টেজৰ ঠিক আছে ওয়েট বাই ওয়েট পাৰ্চেণ্টেজৰ তোমালোকৰ এইটো মনত ৰাখিব লাগিব এইটো তোমালোকৰ ফৰ্মুলাটো কি আছে মাছ অফ সলিউট কি হ'ব মাছ অফ সলিউট ডিভাইডেড মাছ অফ সলিউশন ইনটু 100 এইটো হৈছে তোমালোকৰ ওয়েট বাই ওয়েটৰ ফৰ্মুলা এতিয়া যদি আমি এটা এক্সাম্পল তোমালোকক বুজাই দিওঁ এটা এক্সাম্পলটো চোৱা 10 গ্রাম সুক্রোজ ইজ ডিজলভ মানে 10 গ্রাম সুক্রোজটো ডিজলভ কৰিছে 100 গ্রাম ওয়াটার 100 গ্রাম কিহত ডিজলভ কৰিছে ওয়াটার গতিকে এই ওয়াটারটো কিন্তু সলিউশন নহয় মনত ৰাখিব এটা সলিউশন হ'বলৈ হলে সলিউট আৰু সলভেন্ট এই দুটাৰ কম্বাইনেশন মিলিহে সলিউট হ'ব বুজি সলিউশন হ'ব বুজি পাইছা তার মানে এই 10 গ্রাম যে আছে এই 10 গ্রামটোৱে 100 গ্রাম ওয়াটারত ডিজলভ কৰিছে ইয়াত ওয়াটারটো সলভেন্ট হল আৰু এই 10 গ্রামটো সলিউট হল বুজি পাইছা মনত ৰাখিবা এতিয়া যে সলিউট আৰু সলভেন্টটো দুটা আমি যোগ কৰিলে সলিউশন পাম তাৰ মানে ইয়াত সলিউশনটো কিমান হ'ব ওলাব লাগিব ইয়াত দেখা মই ওলাইছো মাছ অফ সলিউশন কিমান হ'ব ইয়াত দেখা সলিউট প্লাস সলভেন্ট ইনটু মাছ তার মানে সলিউটৰ মাছ আৰু সলভেন্টৰ মাছ আমি দুটা যোগ কৰিলে টোটাল সলিউশনৰ মাছটো পাম ইয়াত আমি ওলাই দিছো চাবা এতিয়া আমি জানো যে উই নো দ্যাট ওয়েট বাই ওয়েট পার্সেন্টেজটো হৈছে মাছ অফ সলিউট ডিভাইডেড মাছ অফ সলিউশন ইনটু 100 এতিয়া ইয়াত দিয়া আছে মাছ অফ সলিউট কিমান ইয়াত ধৰা 10 গ্রাম মাছ অফ সলিউশন আমি অলরেডি ওলাই ললো 110 গ্রাম ইয়াত আমি তলত লিখিলো ইনটু 100 ফর্মুলা এটো ক্যালকুলেশন করিলে তোমালোকৰ 9.9% 9.09% তোমালোকৰ আহি যায় ঠিক আছে এটা হল তোমালোকৰ অ্যানসার ভালকে মনোযোগ দিবা কারণ বস্তুকেইটা ইম্পর্টেন্ট হয় সৰু সৰু বস্তু হলো যদি অলপ হেৰফেৰ লাগি যায় বাস কাম খতম ঠিক আছে এতিয়া এই বস্তুটো মই রিমুভ করার ট্রাই করু ঠিক আছে হৈ গল এতিয়া আমি কোশ্চেন নম্বৰ 2 টলে আইলো কোশ্চেন নম্বৰ 2 কি কৈছে সোয়া 10 গ্রাম অফ NaCl is present in 100 ml of solution তার মানে কৈছে 10 গ্রাম NaCl এটো সলিউট হ'ব প্রেজেন্ট থাকিব 100 ml অফ সলিউশনত মানে সলিউশনটোৰ এমাউন্টটো দিয়া আছে 100 ml ফাইন্ড ওয়েট বাই ওয়েট পার্সেন্ট এটা তোমালোকক ওলাব কৈছে তাৰ পিছত আৰু এটা বস্তু দিয়া হৈছে ইফ ডেন্সিটি অফ সলিউশন ইজ 1.2 গ্রাম পার ml তার মানে ইয়া তোমালোকৰ ডেন্সিটিটো দিয়া আছে ইয়াত তোমাৰ সলিউশনটো দেখা উই নো দ্যাট আমি জানো যে ডেন্সিটি অফ সলিউশন আমি এটা সলিউশনৰ ডেন্সিটিটো কি হয় এই ফর্মুলাটো ইয়াত লিখি দিছো মাস অফ সলিউশন ডেন্সিটি অফ সলিউশনৰ ফর্মুলা মাস অফ সলিউশন ডিভাইডেড ভলিউম অফ সলিউশন এটা হৈছে তোমালোকৰ ডেন্সিটিৰ ফর্মুলা ডেন্সিটি আমি ডি যে ৰিপ্ৰেজেন্ট কৰো আৰু এটো মাস অফ m আৰু ভলিউম অফ v দি ৰিপ্ৰেজেন্ট কৰো এটো তোমালোকৰ শর্ট ফর্মৰ ফর্মুলা ঠিক আছে এতিয়া দেখা ডেন্সিটিটো তোমালোকক দিয়া আছে 1.2 গ্রাম পার ml এতিয়া তোমালোকক ইয়াৰ পৰা ওলাব লাগিব মাস অফ সলিউশন কাৰণ ইয়াত সলিউশনৰ কোশ্চেনৰ সলিউশনৰ মাস দিয়া হোৱা নাই বাট এটা ইংগিত দিয়া আছে ডেন্সিটি তারপরে তোমালোকক মাস অফ সলিউশনটো ওলাব লাগিব কিন্তু ইয়াত তোমালোকক দেখা ভলিউম অফ সলিউশন এইটোই তোমালোকক কি বুজাব ভলিউম অফ সলিউশনটো বুজাব ঠিক আছে তাৰমানে ভলিউম অফ সলিউশনটো কি আছে গিভেন দিয়াই আছে এটা তুমি ভলিউম অফ সলিউশনত তাত তুমি বহাই দিয়া যিমান দিয়া আছে ফর্মুলাটোত এটা চোৱা ডেন্সিটিটো বহাই দিলো মাস অফ সলিউশন ওলাব লাগে আৰু তলত কি আছে 100 ml দিলো কাৰণ ভলিউম অফ সলিউশন দিয়া আছে
এইটো ক্যালকুলেশন কৰিলে অলৰেডি তোমালোকে এইবিলাক ক্যালকুলেশন পাইছাই ইয়াৰ তলত একো নাই মানে 1 আছে ঠিক আছে কি আছে 1 আছে এইটো ক্রস মাল্টিপ্লিকেশন যে হয় এটা তোমালোকে পাইছাই ক্রস মাল্টিপ্লিকেশন কৰি এনেকৈ সলভ কৰিব লাগে ঠিক আছে তো এইখিনি আৰু কি বুজাই দিম বস্তুটো অলপ প্রবলেম কৰি থাকে বাস হৈ যাব এতিয়া আমি ৰিমুভ কৰিব পাৰিম ঠিক আছে তো ইয়াৰ পৰা আমি মাস অফ সলিউশন কিমান পালো 120 গ্রাম পালো ঠিক আছে কিন্তু তোমালোকক কোশ্চেনত কৈছে কি weight of weights percent ওলাব কৈছে কোশ্চেনত চোৱা ফাইন্ড ইয়াত চোৱা ফাইন্ড weight by weight percent তো এই মাস ওলালে তো নহব আমাক weight by weight percent ওলাব লাগিব এতিয়া আমি weight by weight percent চোৱা ইয়াত চোৱা mass of solute এটো ফর্মুলা divided by mass of solution into 100 আমি mass of already solute কিমান দি আছে 10 গ্রাম আমি mass of solution কিমান পালো 120 গ্রাম into 100 ফর্মুলা এইটো ক্যালকুলেশন কৰি তোমালোকে দেখিবা কি 8.33% এটো কি আছে weight by weight percent ঠিক আছে তো এটা হল কোশ্চেন নাম্বার 2 এতিয়া যদি আমি সেকেন্ড টার্ম লৈ আহো যেটো কনসেন্ট্রেশন টার্ম সেকেন্ড টার্ম এটো ভলিউম বাই ভলিউম পার্সেন্ট বস্তুটো এটা বুজিলে বাকি যিমান কেটা থাকিব সেমে হয় বাকি মোলারিটি নরমালিটি এইবিলাক অলপ ডিফারেন্ট হয় কিন্তু যেটো ভলিউম বাই ভলিউম মাস বাই মাস তাৰপিছত মাস বাই ভলিউম পার্সেন্ট এইবিলাক জাস্ট সেম টাইপৰে হয় এতিয়া চোৱা 2 নম্বৰটো যদি আমি এটা কি হিচাপত বুজাও এক্সাম্পল হিচাপত HCl aqueous solution is 7% W by W sorry V by V means ভলিউম বাই ভলিউম তাৰ মানে ইয়াত কি কৈছে HCl এটা aqueous solutionৰ ভলিউম বাই ভলিউম 7% দিয়া আছে এই 7% V by V ৰ মিনিংটোৱে যদি ধৰিব পাৰা তেনেহলে কোশ্চেন তুমি সলভ কৰিব পাবা 7% V by V means মানে 7 ml HCl 7 ml HCl is present in 100 ml of solution এই 7% V by V এইটোই বুজাইছে কাৰণ ভলিউমটো কি হয় ml ত হয় এই কাৰণে ইয়াত 7 ml হৈছে ইয়াত গ্রাম ললে নহব কাৰণ ভলিউমটো গ্রামত নুবুজায় ভলিউমটোৱে ml ত বুজায় লিটাৰত বুজায় এইটোত বুজায় ঠিক আছে গতিকে 7 ml টো এটো কি সলিউট হ'ব is present in 100 ml of solution এটো হৈছে মিনিং এতিয়া ভলিউম বাই ভলিউমৰ পার্সেন্টেজ যেটো ফর্মুলা এটো তোমালোকক মনত ৰাখিব লাগিব ইয়াত চোৱা volume of solute divided volume of solution into 100 exact same formula just খালি name to change হৈ গৈছে গল এটো volume by volume percentage এতিয়া আহিল নাম্বার 3 এটো হৈছে weight by volume percentage আৰু এটো কেতিয়াবা তোমালোকক strength হিচাপতো দিব যে find the strength of the solution এনেকৈ দিব পাৰে তেতিয়া বুজিব লাগিব তাৰ মানে weight by volume ৰ কথা কৈছে এতিয়া যদি এটো এটা एग्जांपल হিচাপত দেখা a sugar solution is 3% weight by v এই 3% weight by v ৰ মিনিং টো হৈছে কি তোমালোকৰ 3 গ্রাম এটো সো 3 গ্রাম সুগার is present ভলিউম টো কিমান হ'ব 100 ml লব লাগিব ইয়াত গ্রাম ললে নহব কাৰণ ইয়াত ভলিউম দিয়া আছে গতিকে ইয়াত গ্রাম ললে নহব এই বস্তুটো তোমালোকে মাইন্ডত ৰাখিব লাগিব কোড v ইউজ হৈছে কোড weight ইউজ হৈছে weight গ্রামত যাব আৰু v ভলিউম ml ত যাব ঠিক আছে এই বস্তুটো মনত ৰাখিবা বাট 3% weight by v ৰ মিনিং টো এইটো হয় ঠিক আছে না এতিয়া ইয়াৰো ফর্মুলা আছে এই ফর্মুলাটো তোমালোকক মনত ৰাখিব লাগিব ফর্মুলাটো তোমালোকৰ এইটো হয় এটা ফর্মুলা ইম্পর্টেন্ট হয় কেতিয়াবা তোমালোকৰ স্ট্রেংথ হিচাপত আহি যায় ফাইন্ড দ্য স্ট্রেংথ অফ দ্য সলিউশন তো বস্তুটো মই তোমালোকক কৈ দিলো এতে চোৱা মাছটো কি আছে ওপৰত আছে ভলিউমটো তলত আছে গতিকে মাছটো ওপৰত আছে কাৰণে এটো কি মাছ অফ সলিউট ওপৰত লিখিব লাগিব মানে নিউমেৰেটৰত আৰু ডেনোমিনেটৰত কি লিখিম ভলিউম অফ সলিউশন ইনটু 100 এতিয়া কিছুমানে হয়তো নাজানিব পাৰে কোনটো নিউমেৰেটৰ কয় কোনটো ডেনোমিনেটৰ কয় এটা ধৰা এটো ওপৰত যেটো থাকে এটো নিউমেৰেটৰ কয় আৰু তলত যেটো থাকে এটো ডেনোমিনেটৰ কয় এটা যদি এটা কোশ্চেন হিচাপে আমি ডিসকাস কৰো ধৰা কোশ্চেন নাম্বার 1 কি কৈছে এ সুগার সলিউশন ইজ 10% W by V মানে এটোৰ স্ট্রেংথ দিয়া আছে
ফাইণ্ড ডব্লিউ বাই ডব্লিউ মানে ডব্লিউ বাই ডব্লিউ মানে কি মাছ বাই মাছ পাৰ্চেণ্টটো ওলাব গৈছে আৰু দিয়া আছে ইফ ডেন্সিটি অফ সলিউশ্যন ইজ 1.25 গ্ৰাম পাৰ মিলিলিটাৰ দিয়া আছে তাৰ মানে ইয়াত ডেন্সিটি দিয়া আছে ৱেট বাই ভলিউম দিয়া আছে কিন্তু তোমালোকক ৱেট বাই ৱেটটো ওলাব কৈছে এতিয়া অলৰেডি তোমালোকক কৈছোঁ এই যে পাৰ্চেণ্টবিলাক দিয়া থাকিব তাৰ পৰাই তোমালোকক সলিউশ্যনটো ওলাই যাব এতিয়া ধৰা 10% ডব্লিউ বাই ভি তাৰ মানে এইটোৰ মিনিংটো কৈছে 10 গ্ৰাম কি থাকিব সলিউট থাকিব ইয়াত সলিউট কি বুজাইছে সুগাৰটো বুজাইছে এইবিলাক মনত ৰাখিব লাগিব ইয়াত সলিউটটো কি বুজাব সুগাৰটো বুজাব তাৰ মানে 10 গ্ৰাম এইটো চোৱা 10 গ্ৰাম সুগাৰ ইজ প্ৰেজেণ্ট কিমান হ'ব ভি মানে 100 ml অফ সলিউশ্যন এইটো হৈছে মিনিং এতিয়া এইটোৰ পৰাই আমি বাকীকেইটা ইউজ কৰিম এতিয়া দিয়া আছে কি ডেন্সিটি আমি লিখিলোঁ আৰু ডেন্সিটি কিমান আছে 1.25 গ্ৰাম পাৰ ml আমি অলৰেডি পাই তোমালোকক কৈ দিলোঁ ডেন্সিটিৰ ফৰ্মুলা D is equal to m by v এইটো তোমালোকক অলপ আগতে লিখি দিলোঁ এতিয়া এই ফৰ্মুলাটো ইউজ কৰিব লাগিব m by v লিখিলোঁ আমাক m টো ওলাব লাগে মাছ অফ সলিউশ্যন v কিমান দিয়া আছে 100 ml দিয়া আছে আৰু ডেন্সিটি এইটো দিয়া আছে ইয়াৰ পৰা তুমি যদি ক্ৰছ মাল্টিপ্লাই কৰা তাৰ ভিতৰত মাছটো কিমান পাব 125 গ্ৰাম এইবিলাক বেসিক সলিউশ্যন হয় তোমালোকে এইবিলাক পাবাই ঠিক আছে বাকি মই মিনিংখিনিহে ইম্পৰ্টেণ্ট এইটো বুজাই দি আছোঁ তো এইখিনি হৈ গ'ল তাৰ মানে মাছ অফ সলিউশ্যন কিমান পালা 125 গ্ৰাম পালা এইটো মাছ অফ সলিউশ্যন 100 কিমান পালা 25 গ্ৰাম পালা এতিয়া ইয়াৰ পৰা তুমি ৱেট বাই ৱেট পাৰ্চেণ্ট ওলাব পাৰিবা কাৰণ মেইনটো হৈছে তোমালোকৰ ফৰ্মুলাটো যদি মনত আছে তেতিয়াহ'লে তুমি এটাৰ পৰা এনটো ৰিলেট কৰি যি লাগে সেইটো ওলাই ল'লে বাছ হৈ গ'ল যেনেকৈ ৱেট বাই ৱেট পাৰ্চেণ্টেজ ফৰ্মুলা মাছ অফ সলিউট ইয়াত তোমালোকৰ সলিউটৰ মাছ অলৰেডি 10 গ্ৰাম দিয়াই আছে তো এইটোতো ওলাব নালাগে আমাৰ মাছ অফ সলিউশ্যনটোহে ওলাব লাগিছিল এতিয়া মাছ অফ সলিউশ্যনটো আমি ডেন্সিটি ৰিলেশ্যনৰ পৰা ওলাই ল'লোঁ কিমান আছিল এইটো হৈছে মাছ অফ সলিউশ্যন 125 গ্ৰাম তো এইটো তলত বহাই দিলোঁ 125 আৰু সলিউটৰ মাছ 10 গ্ৰাম ইয়াত বহাই দিলোঁ ইয়াত চোৱা ইনটু 100 ইয়াৰ পৰা এইটো আমি ক্যালকুলেশ্যন কৰি কিমান পালোঁ ৱেট বাই ৱেট পাৰ্চেণ্ট কিমান পালোঁ 8 এইটো হৈছে তোমালোকৰ এনসাৰ এতিয়া তোমালোকক আৰু এটা এক্সাম্পল আছে এইটো নিজে ট্ৰাই কৰিবা মই এনসাৰটো ইয়াত লিখি দিছোঁ যদি নোৱাৰা কমেন্ট কৰিবা যে যেটো ট্ৰাই ইট বুলি লিখি দিয়া হৈছে সেইটো মই পৰা নাই এইটো মোক মানে এটা যে সৰু ভিডিও হিচাপত দিব লাগে এতিয়া কোৱেশ্চন নম্বৰ 2 ত কি কৈছে এ সলিউশ্যন অফ HNO3 ইজ 5% এই 5% কি দিয়া আছে ব্ৰেকেট আছে W/W% মানে ৱেট বাই ৱেট দিয়া আছে ফাইন্ড দা মাছ অফ HNO3 এতিয়া তোমালোক কি ওলাব কৈছে HNO3 ৰ মাছ ওলাব কৈছে তাৰ মানে এইটো কি বুজাইছে সলিউটটো ওলাব কৈছে কিমান গ্ৰাম সলিউট থাকিব ইন এটো ml অফ সলিউশ্যনটো দিয়াই আছে এইটো ইজি হয় তো ট্ৰাই কৰিবা যদি নোৱাৰা তো কমেন্টত জনাই দিলে হ'ল এতিয়া ফোর্থ কনসেন্ট্রেশন টার্ম এইটো হৈছে তোমালোকৰ ইম্পৰ্টেন্ট এইটো কয় মল ফ্ৰেকশন আৰু মল ফ্ৰেকশনক যেটো সিম্বল দি বুজোৱা হয় সিম্বলটো মই ব্ৰেকেটত লিখি দিছো আৰু এই সিম্বলটো কোৱা হয় জেটা সিম্বলটো কি হয় জেটা কেতিয়াবা এনেকুৱা সিম্বল থাকিব যদি কোনোবাই হদে এইটো কি কয় এইটো কি ক'ব জেটা বুলি ক'ব আৰু যদি এনেকুৱা থাকে এইটো কি বুলি কোৱা হয় ইটা বুলি কয় তো সিম্বল বিলাকৰ মিনিং আছে আৰু জিটি ক'লে নহব যেটো সিম্বল যেটো ক্ষেত্ৰত ইউজ কৰা হয় হেইটোই নাম দিব লাগিব তো মল ফ্ৰেকশনত আমি কি বুলি কওঁ এইটো জেটা বুলি কওঁ এতিয়া ধৰা আমি এটা কন্টেইনাৰ ললো এইটো এটা কি কন্টেইনাৰ ঠিক আছে এতিয়া আমি এই কন্টেইনাৰটোত দুটা কম্পোনেন্ট ললো এটা কম্পোনেন্ট A আৰু এটা কম্পোনেন্ট B মনোযোগ দিবা এটা কন্টেইনাৰত দুটা কম্পোনেন্ট ললো লৈ কেনে সেই কন্টেইনাৰত এটা সলিউশন বনালো এতিয়া সেই কন্টেইনাৰটোতে কি পালো যেটো দুটা কম্পোনেন্ট লৈছো তাত আমি ধৰা A কম্পোনেন্টটো 1 মোল ললো এটো মই সৰি A কম্পোনেন্ট যেটো আছে এটো কিমান লৈছো 1 মোল আৰু যেটো B কম্পোনেন্ট আছে সেই কম্পোনেন্টৰ কিমান মোল লৈছো 3 মোল লৈছো বেসিক্যালি 1 আৰু 3 যেটো আছে হেটো নাম্বার অফ মোলছক ৰিপ্ৰেজেন্ট কৰিলো ঠিক আছে তো এতিয়া চোৱা যদি আমি এটা কন্টেইনাৰত দুটা কম্পোনেন্ট লৈছো এটাৰ মোলটো আমি লৈছো যিকোনো লব পাৰো বাট আমি লৈছো এতিয়া যদি তাৰ পৰা আমি টোটাল মোলস আমি ক্যালকুলেট কৰো তাৰ মানে মোলস
কি হ'ব মোলছ অফ কম্পোনেন্ট এ প্লাছ মোলছ অফ কম্পোনেন্ট বি এই দুটা যোগ কৰিলেহে এই সলিউশনটোৰ টোটেল মোলছটো পাম তো এইটোই মই লিখিছোঁ টোটেল মোলছ অফ সলিউশন কিমান হ'ব 1 + 3 = 4 এতিয়া চোৱা আমি এ লিখিলোঁ তাৰ মানে এ কম্পোনেন্টৰ কিমান তোমালোকৰ কাৰণ সলিউশনৰ টোটেল মোল আছে 4 এই 4ৰ কিমানখিনি এ আছে মানে সলিউশনটোত কিমানখিনি এতিয়া সলিউশনটো হৈ গ'ল এই সলিউশনটো হৈ যোৱাৰ পিছত এতিয়াতো আমি ডাইৰেক্ট ক'ব নোৱাৰিম না যে এৰ 1 মোলে আছে তাতো ক'ব নোৱাৰিম কাৰণ অলৰেডি সলিউশন হৈ গৈছে গতিকে এটা আমি এটা ফ্ৰেকশন হিচাপত আমাক ল'ব লাগিব ঠিক আছে মানে কিমান অংশ আছে এতিয়া এৰ গতিকে এর আমি 1 মোল লৈছোঁ এতিয়া 1 মানে কি হ'ব 1/4 কি আছে এ মোলটো আছে এতিয়া 1/4 ফ্ৰেকশন হৈ গৈছে কাৰণ সলিউশনটো হৈ গ'ল যে এটাতো আমি সেপারেট হিসাবে আমি ক'ব নোৱাৰিম ঠিক তেনেকৈ বিটো দিলে কিমান হ'ব কাৰণ বিৰ টোটেল মোল কিমান লৈছিলোঁ 3 বিৰ আমি টোটেল লৈছোঁ কিমান 3 মোলে লৈছোঁ কিন্তু আমি সলিউশনটোৰ টোটেল মোল কিমান পাইছোঁ এইটো 4 মোল পাইছোঁ তাৰ মানে 3/4 ঠিক আছে এটা হ'ল তোমালোকৰ বিৰ ফ্ৰেকশন এতিয়া এই যে ফ্ৰেকশন দুটা আছে এ আৰু বি এই ফ্ৰেকশন কেইটাক আমি কি বুলি কম মোল ফ্ৰেকশন বুলি কম কি পাইছা এই ফ্ৰেকশনটোকে আমি কি বুলি কম মোল ফ্ৰেকশন বুলি কম এতিয়া মোল ফ্ৰেকশনৰ ডেফিনেশনটো কি হয় এইটো তোমালোকক জানিব লাগিব আৰু ইম্পৰ্টেন্ট হয় এইটো বহুত টাইম ইউজ হৈ থাকিব তোমালোকে প্ৰেক্টিস কৰিলে পাই যাবা এই মোল ফ্ৰেকশনটো সব টাইমতে ইউজ হ'ব তো জানিব লাগিব মোল ফ্ৰেকশন আৰু নাম্বাৰ অফ মোলস এই দুটা ফৰ্মুলা মাল্টিপল টাইমস ইউজ হৈ থাকিব এতিয়া সো মোল ফ্ৰেকশনৰ ডেফিনেশন আছে ফৰ্মুলাটো কি হ'ব মোল ফ্ৰেকশন অফ এ মানে এই যে দুটা কম্পোনেন্ট যে লৈছো তাৰ এটা কম্পোনেন্টৰ মোল ফ্ৰেকশনটো আমি উলাব গৈ আছো মানে সেম কথাই তাৰমানে নাম্বাৰ অফ মোলস অফ এ মোল ফ্ৰেকশন অফ এ ইজ ইকুৱেল টু নাম্বাৰ অফ মোলস অফ এ ডিভাইডেড বাই ইয়াত চোৱা নাম্বাৰ অফ মোলস অফ এ প্লাছ নাম্বাৰ অফ মোলস অফ বি তাৰমানে যি কেইটা কম্পোনেন্ট ল'বা তাৰ টোটেল মোলস কেইটা ল'ব লাগিব তাৰপিছত সেকেন্ডত চোৱা ইয়াৰ পৰা তুমি সেকেন্ডত চোৱা নাম্বাৰ অফ মোলস অফ এ ডিভাইডেড টোটেল নাম্বাৰ অফ মোলস টোটেল নাম্বাৰ অফ মোলস অফ সলিউশন এই সলিউশনত কিমানটা টোটেল মোলস পোৱা যাব এই সলিউশনটো এইটো টোটেল মোলস লোৱা হ'ব এইটো হৈছে তোমালোকৰ মোল ফ্ৰেকশন অফ এ এনেকৈ মোল ফ্ৰেকশন অফ বি তো সেম হ'ব বাকি ওপৰত কি হ'ব নাম্বাৰ অফ মোলস অফ বি তুমি যিটো কম্পোনেন্টৰ উলাবা সেই কম্পোনেন্টটো ওপৰত লিখিব লাগিব সেই কম্পোনেন্টৰ কি হ'ব মোলসটো ওপৰত লিখিব লাগিব বাকি তলত সেমে থাকিব কাৰণ তলত আমি কি লিম টোটেল মোলসটোই লিখিম সেইকাৰণে তলত কোনো বস্তু মানে একো কৰিব নালাগে খালি ওপৰটো চেঞ্জ হৈ যাব ওপৰত যি কেইটা কম্পোনেন্ট উলাব যাবা জাস্ট খালি ওপৰৰ কম্পোনেন্টটো চেঞ্জ কৰি দিলে হৈ গ'ল এতিয়া ভাবা তোমালোকে এতিয়া যদি আমি তিনিটা কম্পোনেন্ট হিচাপে যদি আমি লৈ ইয়াৰ মোল ফ্ৰেকশনটো ৰিপ্ৰেজেন্ট কৰো কি হ'ব if a b c three components present আমি এটা সলিউশনত দেখিলো তিনটা কম্পোনেন্ট পোৱা গৈছে হেতু হিচাপত মোল ফ্ৰেকশন অফ a মই কৈছো যেটো কম্পোনেন্টৰ উলাবা তাৰ মানে আমি এতিয়া যদি a টো উলাম ওপৰত আমি কি লম নাম্বাৰ অফ মোলস অফ a ইয়াত মই লিখি দিছো n a নাম্বাৰ অফ মোলস অফ a বুজাব ঠিক তেনেকৈ n b নাম্বাৰ অফ মোলস অফ b বুজাব n c নাম্বাৰ অফ মোলস অফ c বুজাব এটা লিখি দিছো বাকি কেইটা নিজে নিজে বুজি লবা এতিয়া চোৱা মই কৈছো তলত কি হ'ব টোটেল মোলস এই যেটো কি বুজাব এটো টোটেল মোলস বুজাব এটা টোটেল মোলসটো কি হ'ব ইয়াত মই লিখি দিছো তোমালোকে এটো তো চাও পাৰা টোটেল মোলস na এটো চোৱা na plus nb plus nc এটো ৰিপ্ৰেজেন্ট কৰিব কি টোটেল নাম্বাৰ অফ মোলস এতিয়া ঠিক তেনেকৈ zeta b মানে মোল ফ্ৰেকশন অফ b কি লিখিব ওপৰত নাম্বাৰ অফ মোলস অফ b ডিভাইডেড বাই টোটেল মোলস na plus nb plus nc ঠিক তেনেকৈ মোল ফ্ৰেকশন অফ c টো এনেকৈ তোমালোকে উলাব পাবা যিমান কেইটাই কম্পোনেন্ট না থাকক কিয় যদি এটা বুজিব বাকি 10টা হওক 15টা হওক 50টা হওক সব কেইটাৰে উলাব পাবা মেইন কনসেপ্টটো হল কি তোমালোকৰ বেসিক তো মনত আছে না নাই এটা হৈছে মেইন কথা এতিয়া গল তোমালোকৰ মোল ফ্ৰেকশন যদি এতিয়াটা আমি एग्जांपल হিচাপত দেখো ইয়াত চোৱাটা एग्जांपल 40 গ্রাম অফ NaOH plus 54 গ্রাম অফ H2O
তাৰ মানে 40 গ্ৰাম NaOH ললো এটা, এইটো বেসিক্যালি বেস কয়, NaOH এইটো বেস কয়, আৰু 54 গ্ৰাম ওয়াটাৰ ললো। ঠিক আছে, ফাইন্ড মল ফ্ৰেকশন অফ NaOH এণ্ড মল ফ্ৰেকশন অফ H2O। এতিয়া তোমালোকে ডেফিনেশ্যনটো জানিলে তাৰ পৰা তোমালোকক মাইণ্ডত মানে মনত ৰাখিব লাগিব এটা বস্তু, যে মল ফ্ৰেকশন কৈছে। এতিয়া মল ফ্ৰেকশনৰ ফৰ্মুলাটো কি? নাম্বাৰ অফ মলছ অফ সলুট, হয় না? এতিয়া নাম্বাৰ অফ মলছ অফ সলুটৰ মলছ ওলাব লাগিব ডিভাইডেড বাই টোটেল নাম্বাৰ অফ মলছ অফ সলিউশ্যন। তাৰ মানে এতিয়া কোনটো সলুট হ'ব, কোনটো সলভেণ্ট হ'ব, দ্যাট মিনছ সলুট আৰু সলভেণ্টৰ মলছটো উলিয়াব লাগিব। কাৰণ সলিউশ্যনৰ মলছ ওলাব গ'লেতো সলুটৰ মলছো লাগিব, সলভেণ্টৰ মলছো লাগিব, তেতিয়াহে সলিউশ্যনৰ মলছ ওলাবা। সেইকাৰণে তুমি ইয়াত দেখা নাম্বাৰ অফ মলছ অফ NaOH, এইটোৰ আমি এটা মলছ আগত ওলাই লওঁ। মলছৰ ফৰ্মুলা কি? মলছৰ ফৰ্মুলাটো কি আছিল? গিভেন মাছ, এইটো কি আছে? গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ। এইটো হৈছে তোমালোকৰ মলছৰ ফৰ্মুলা। অলৰেডি 11ত পাই আহিছা, তো যদি মনত নাথাকে এইটো লিখি দিম, অলৰেডি ইয়াতে লিখাই আছে গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ অফ NaOH। এইটো হৈছে তোমালোকৰ নাম্বাৰ অফ মলছ অফ NaOHৰ। ঠিক আছে, এতিয়া মাছ দিয়া আছে কিমান? ইয়াত চোৱা কুৱেশ্যন 40 গ্ৰাম NaOH, গতিকে ইয়াত আমি 40 বহালোঁ। এতিয়া মোলাৰ মাছ তোমালোকে অলৰেডি পাইছাই ক্লাছ 11তে। ঠিক আছে, ইয়াত চোৱা তোমালোকক আগত এটমিক মাছ কেইটা জানিব লাগিব। ইয়াত চোৱা এটমিক মাছ অফ হাইড্ৰজেন মই লিখি দিছোঁ 1U হয়, অক্সিজেনৰ 16U হয়, আৰু সোডিয়ামৰ কি হ'ব? 23U হ'ব। এতিয়া এইবিলাক এটমিক মাছ, আৰু ইউ যে ডিনোট কৰিছে এইটো হৈছে ইউনিফাইড মাছ। ইউৰ পৰিৱৰ্তে AMU দিও ৰিপ্ৰেজেণ্ট কৰা হয়। ইউ একচুৱেলি কি বুজায়? এইটো ইউনিফাইড মাছ বোলায়, ইউনিফাইড মাছ বুলি কোৱা হয়। ঠিক আছে, তো এইবিলাক বস্তু এইটো হৈছে এটমিক মাছ। যেতিয়া তোমালোকৰ মলিকুলাৰ মাছ আহিব তেতিয়া তোমালোকৰ কি হ'ব? গ্ৰাম পাৰ মল হিচাপে আহি যাব। এই যে হাইড্ৰজেন আছে, যেতিয়া তুমি মলিকুলাৰ মাছত যাবা, দ্যাট মিনছ মোলাৰ মাছত যেতিয়া যাবা তেতিয়া কি হ'ব? হাইড্ৰজেনে কি হ'ব? 1 গ্ৰাম পাৰ মোল। এইটো তোমালোকৰ কি হ'ব? মোলাৰ মাছ বুলি ক'ব। ঠিক আছে, ইয়াত মই কি কয়, এইবিলাক তুমি পাইছা মোলাৰ মাছ কোনবিলাক হয়, আৰু কোনটো এলিমেণ্টৰ মোলাৰ মাছ কিমান কিমান হ'ব, এইবিলাক মনত ৰাখিব লাগিব, এইটো বেছিক হয়। এতিয়া চোৱা সোডিয়ামৰ কিমান হ'ব? আমি ইয়াত 23 বহালোঁ, অক্সিজেনৰ 16 বহালোঁ, আৰু হাইড্ৰজেনৰ 1 বহালোঁ। এইটো কেলকুলেট কৰি কি পালোঁ? 40/40। এইটো কাটাকাটি কৰিলে 1 মল হয়। দ্যাট মিনছ মলছ অফ NaOH কিমান হ'ব? 1 মল। এতিয়া এগেইন মলছ অফ ৱাটাৰটো ওলাব লাগিব, গিভেন মাছ ডিভাইডেড মোলাৰ মাছ অফ ৱাটাৰ। এতিয়া চোৱা গিভেন মাছ কিমান দিয়া আছে ৱাটাৰৰ? ইয়াত 54 গ্ৰাম। এইটো চোৱা 54 গ্ৰাম দিয়া আছে, ওপৰত বহালোঁ 54 গ্ৰাম। তাৰপিছত ৱাটাৰ, দ্যাট মিনছ H2O, হাইড্ৰজেনৰ মোলাৰ মাছ 2 প্লাছ অক্সিজেনৰ কিমান হ'ব? 16 হ'ব। এইটো যোগ কৰিলে কিমান হ'ব? 18 হ'ব। ঠিক আছে, এইবিলাক মনত ৰাখিব লাগিব কোনটোৰ মোলাৰ মাছ কিমান হয়। এইটো গ'ল। এতিয়া এইটো ক্যালকুলেশন কৰিলে কি হয়? 54 ডিভাইডেড বাই 18 ইজ ইকুৱেল টু 3। তাৰমানে মলছ অফ ৱাটাৰটো কিমান পালা? 3 মলছ পালা। ইয়াত পালা কিমান পালা? 3 মলছ পালা। এতিয়া টোটেল মলছ কিমান হ'ব? অলৰেডি মই কৈছোঁ, এটা যদি সলিউটৰ মলছ ওলাব যোৱা তেতিয়াহ'লে সলভেণ্টৰো ওলাব লাগিব। কাৰণ এটা সলিউশ্যনতো ডেফিনেশ্যনটো হৈছে সলিউট প্লাছ সলভেণ্ট, এই দুটা কম্বাইনেশ্যন কৰিহে সলিউশ্যনটো হয়। গতিকে টোটেল মলছ এইটোত ওলাম, কি হ'ব? মলছ অফ NaOH প্লাছ মলছ অফ ৱাটাৰ। মলছ অফ NaOH কিমান পালোঁ? 1 পাইছোঁ, আৰু মলছ অফ ৱাটাৰৰ কিমান? 3 পালোঁ। এইটো টোটেল মলছ কিমান পালোঁ? 4 পালোঁ। এতিয়া ইয়াৰ পৰা তোমালোকে মল ফ্ৰেকশ্যনটো ইজিলি ওলাব পাবা। ঠিক আছে, এতিয়া চোৱা মল ফ্ৰেকশ্যন অফ ৱাটাৰ। এতিয়া চোৱা মল ফ্ৰেকশ্যন, এইটোক জেটা দি বুজায়, অলৰেডি মই কৈছোঁৱে। মল ফ্ৰেকশ্যন NaOH, নাম্বাৰ অফ মলছ অফ NaOH, নাম্বাৰ অফ মলছ NaOH কিমান পাইছিলোঁ? 1 পাইছিলোঁ, এইটোত 1, আৰু টোটেল মলছ কিমান? 4। এইটো হৈছিল মল ফ্ৰেকশ্যন NaOH। আকৌ এনেকৈ ঠিক তেনেকৈ ৱাটাৰটো ওলাব পাবা এতিয়া। ঠিক আছে।
এতিয়া চোৱা তোমালোকে এতিয়া চাই তোমাৰ দুটা কম্পনেণ্ট হওক তিনিটা কম্পনেণ্ট হওক ইয়া চাৰিটা কম্পনেণ্ট হওক বা পাঁচটা হওক ছয়টা হওক সাতটা হওক দহটা হওক 50টা হওক এই প্ৰত্যেকটো কম্পনেণ্টৰ মল ফ্ৰেকশ্যন কেইটা তুমি যদি যোগ কৰা তেতিয়াহ'লে ইয়াৰ ৰিজাল্টটো কি পাব 1 পাবা ইয়াত মই লিখি দিছোঁ এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় এইটো এপ্লাই কৰি মানে এপ্লাই হৈয়ে থাকে এইটোৰ মল ফ্ৰেকশ্যন অফ NaOH প্লাছ মল ফ্ৰেকশ্যন অফ ৱাটাৰ এইটো ৰিজাল্ট কি হ'ব অলৱেজ 1 হ'ব তুমি চেক কৰিব পাৰা মল ফ্ৰেকশ্যন অফ ৱাটাৰটো এইটো যদি তুমি চেক কৰিব যোৱা তুমি দেখা জেটা NaOH কিমান পাইছা 1/4 প্লাছ জেটা H2O কিমান পাইছা 3/4 এটা যদি তুমি যোগ কৰা কি হ'ব এলচিয়াম 4 হ'ব গতিকে ওপৰত যোগ হ'ব 4/4 ইকুৱেল টু কিমান পালা 1 পালা মিলিছে না তো এই বস্তুটো যিমান কেইটা কম্পনেণ্টে নাথাকক কিয় যিমান কেইটা কম্পনেণ্ট 10টা 50টা 100টা প্ৰত্যেকটা কম্পনেণ্ট যেতিয়া তুমি যোগ কৰিবা তাৰ ৰিজাল্ট অলৱেজ 1 পাবা তো ইয়াত মই তিনিটা কম্পনেণ্টৰ হিচাপত মই লিখি দিছোঁ তো বাছ এটা বুজিলে বাকী কেইটা ইজি হয় এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2টো এই কুৱেশ্যন কেইটা কিন্তু ইম্পৰ্টেণ্ট হয় A solution has 46% W/W এই W/W মই কৈছোঁ এইবিলাক দেখিলে পটককৈ মাইণ্ডত ক্লিক হ'ব লাগিব যে বস্তুটো কি বুজাইছে দ্যাট মিনছ ৱেট বাই ৱেট বুজাইছে আৰু কি হয় ইথাইল এলকহলটো বুজাইছে ইন ৱাটাৰ ফাইণ্ড মল ফ্ৰেকশ্যন অফ ইথাইল এলকহল আৰু কোনটোৰ মল ফ্ৰেকশ্যন ওলাব কৈছে সেইটো মাইণ্ড কৰি পঢ়িবা ইথাইল এলকহলৰ কৈছে কিন্তু ৱাটাৰৰ কোৱা নাই গতিকে যিটোৰ ওলাব কৈছে সেইটো ওলালে হ'ল এতিয়া তোমালোকে কৈছোঁ 46 ৱেট বাই ৱেটৰ মিনিংটো আগত লিখিব লাগিব দ্যাট মিনছ 46 গ্ৰাম ইথাইল এলকহল ইজ প্ৰেজেণ্ট ইন 100 গ্ৰাম অফ সলিউশ্যন এইটো হৈছে তোমালোকৰ ৱেট বাই ৱেটৰ মিনিং এতিয়া চোৱা এই 100 গ্ৰাম সলিউশ্যনটো দিয়া হৈছে আৰু ইয়াত তুমি কি পালা সলিউটটো পালা কিমান 46 গ্ৰাম এইটো তোমালোকৰ কি হ'ব সলিউট হ'ব আৰু এইটো তোমালোকৰ সলিউশ্যন হ'ব কিন্তু মাজত কিন্তু সলভেন্টটো নাই এতিয়া সলিউশ্যন দিয়া আছে সলিউট দিয়া আছে সলভেন্টটো নাই তোমালোকৰ ফৰ্মুলাটো কি আছিল এইটো সলিউট প্লাছ সলভেন্ট ইজ ইকুৱেল টু সলিউশ্যন হয়নে নাই এতিয়া চোৱা তোমালোকৰ সলিউট কিমান দিয়া আছে 46 দিয়া আছে সলভেন্টক আমি x ধৰি ললো কাৰণ এইটো নাজানো ওলাব লাগে আৰু সলিউশ্যন কিমান দিয়া আছে 100 এতিয়া 46 এই পাশে প্লাছত আছে সেই পিনে গলে কি হ'ব মাইনাস হ'ব x is equal to 100 minus 46 এইটো মাইনাস করলে 54 হ'ব এই 54 টো কি পালা এজ এ সলভেন্ট পালা হয়নে নহয় এই 54 টো কি হল এটা সলভেন্ট হল তো এইটো হৈছে এনেকৈ ওলাব লাগিব ঠিক আছে মোৰ অলপ টাইম লাগি আছে কাৰণ মই যে মিছাই আছো কি কৰি আছো তো এই বস্তুবিলাক মনত ৰাখিবা যিখিনি কলো মই এতে ওয়াটাৰটো ছোৱা মই ওলাই ললো কাৰণ লাগিব এতে ছোৱা মলছ অফ কি ওলাইছে মলছ অফ H2C2H5OH ইয়াত মই লিখি দিলো এইটো কয় ইথাইল এলকহল এই যে C2H5OH এইটো তোমাৰ কেমিক্যাল ফৰ্মুলাটো কি হৈছে ইথাইল এলকহলৰ কেমিক্যাল ফৰ্মুলাটো হৈছে এইটো বুজি পাইছা এতিয়া মই ডাইৰেক্ট C2H5OH লিখিলো আৰু নাম্বাৰ অফ মোলছৰ ফৰ্মুলা কি গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ ঠিক আছে এতিয়া চোৱা ইয়াৰ মোলাৰ মাছটা আমি যদি ওলাব যাও কাৰ্বন কেইটা আছে দুটা আছে কাৰ্বনৰ মোলাৰ মাছ কিমান বা 12 কেইটা আছে দুটা আছে কাৰণ 2 দি ইনটু কৰিলো প্লাস হাইড্ৰোজেন কেইটা আছে চোৱা ইয়াত পাঁচটা আৰু ইয়াত এটা ছয়টা হাইড্ৰোজেন মোলাৰ মাছ 1 প্লাস দিলো অক্সিজেন কেইটা আছে এটা আছে অক্সিজেন মোলাৰ মাছ 16 গতিকে এই কেইটা প্লাস কৰিলে আমি কি পাম 46 পাম ঠিক আছে এইখিনি গল এতিয়া চোৱা মোলাৰ মাছটো ওলালো 46 মই ইয়াত ডিটেইলছ বুজাই দিছো 46 ডিভাইডেড বাই 46 ইজ ইকুৱেল টু 1 আহি গল এতিয়া চোৱা মলছ অফ ওয়াটাৰটো ওলাব লাগিব ওয়াটাৰৰ আমি মাছটো কিমান পালো এই যে 54 গ্ৰাম ওলাই ললো তাৰ পিছত এতে ওয়াটাৰৰ মোলাৰ মাছটো কিমান হ'ব H2O ইয়াত হাইড্ৰোজেন দুটা আছে প্লাস অক্সিজেন কেইটা আছে এটা আছে গতিকে হাইড্ৰোজেন 1 into 2 হাইড্ৰোজেন মোলাৰ মাছ 1 দুটা আছে 2 দি পূৰণ কৰিলো প্লাস 16 অক্সিজেন এটা আছে গতিকে এটো কৰিলে 18 হ'ব গতিকে ওয়াটাৰৰ মোলাৰ মাছ টোটাল কিমান পালা 18 গ্ৰাম পালা ঠিক আছে তো 54 ডিভাইডেড বাই 18 সো ইয়াত ইজ ইকুৱেল টু 3 পালো তো এইটো 3 টো কি হয় নাম্বাৰ অফ মোলস বেসিক্যালি 3 টো কি হল নাম্বাৰ অফ মোলস পালো
তো এতিয়া তোমালোকে মল ফ্ৰেকশ্যন চোৱা ইয়াত মল ফ্ৰেকশ্যন অফ ইথাইল এলকহলৰ কৈছে কিন্তু গতিকে মলছ অফ ইথাইল এলকহল ডিভাইডেড বাই টোটেল মলছ এতিয়া চোৱা মলছ অফ ইথাইল এলকহলৰ এইটো মলছ কিমান পালা 1 পাইছা এইটো 1 টো লিখি দিলোঁ ডিভাইডেড টোটেল মলছ কিমান হ'ব 4 হ'ব গতিকে 1/4 ইজ দ্য এনসাৰ ইথাইল এলকহল কৈছে এতিয়া তোমালোকে এক্সট্ৰাকৈ এটা মই ওলাই দিছোঁ ৱাটাৰটো কি হ'ব কাৰণ তোমালোকে পাইছা মল ফ্ৰেকশ্যন অফ এ প্লাছ মল ফ্ৰেকশ্যন অফ বি ইজ ইকুৱেল টু যদি 1 হয় এতিয়া তুমি এৰ টোৰ কিমান পালা 1/4 যদি আমি 1/4 ইপিনে পুট কৰি দিওঁ প্লাছ আমাক xv টো ওলাব লাগে ইজ ইকুৱেল টু 1 তেনেহ'লে xv টো কি হ'ব 1 মাইনাছ 1/4 হ'ব কাৰণ 1/4 টো ইপিনে লৈ গ'লোঁ ইকুৱেলিটিৰ ইপিনে তেতিয়াহ'লে কি হ'ব এইটো সাবষ্ট্ৰেকশ্যন কৰিলে কি হ'ব 3/4 হ'ব তো এইটো ডাইৰেক্ট ওলাই গ'ল ঠিক আছে তো এইবিলাক সাবষ্ট্ৰেকশ্যন সৰু সৰু ক্লাছৰ হয় অলৰেডি তোমালোকে এইবিলাক জানাই তো ইমানখিনি বুজাব গ'লে বহুত টাইম যাব তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে পঢ়ালোঁ কনচেনট্ৰেশ্যন টাৰ্ম আৰু বাকী আছে আৰু পঢ়াম ঠিক আছে তো আজিৰ এইখিনি ভিডিঅ' তোমালোকে কেনেকুৱা লাগিল কমেণ্ট এটা কৰিবা কাৰণ কমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ তো আশা কৰোঁ তোমালোকে কমেণ্টছন কৰিবা আৰু লেকচাৰবিলাক কেনেকুৱা লাগে সেইটো কৰিবা আৰু কেনেকুৱা টাইপৰ বুজালে ভাল লাগে এনেকৈ বুজালে ভাল লাগে নে এটা এটাকৈ বুজাম তাৰপিছত লিখিম তেনেকৈ ভাল লাগে যিটো ভাল লাগে যেনেকৈ ভাল লাগে জাষ্ট কমেণ্ট কৰিবা সেইটো হিচাপত আমি বুজাম তো আজিৰ ভিডিঅ' ইমানখিনিয়ে